গাইস আমি আজি আহি আছো গুৱাহাটী আৰু আমি এতিয়া আছো গুৱাহাটী সায়েন্স মিউজিয়ামত আৰু আপোনালোক ইয়াৰ পাছতে আপোনালোকক ড্ৰিমল্যান্ডলৈ লৈ যাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। ডিঙি লম্বা ডাইনোসর এটা কি বস্তু ডেকোরেশন না হয় I know you're scared, you wanna hide away sometimes. I know you hurt from everyone telling you lies. I bet you just want এতিয়া আমাৰ সায়েন্স মিউজিয়াম চোৱা হৈ গৈছে আৰু ইয়াৰ এন্ট্ৰি ফিজ হৈছে এজনৰ 30 টকাকে আৰু ইয়াৰ পিছত আমি এতিয়া যাম ড্ৰিমল্যান্ড। এতিয়া আমি আহি পালোহি ড্ৰিমল্যান্ড আৰু ইয়াৰ টিকেট কাটি ললো। ডাঙৰ মানুহৰ টিকেটৰ মূল্য হৈছে 500 টকা আৰু সৰু ল'ৰা ছোৱালী 300 টকা। বাহ বাহ টিকেট লগাই লৈছে। ড্ৰিমল্যান্ড চাম। প্ৰথম আমি এতিয়া ওপৰলৈ যাম আৰু ওপৰলৈ ডাই পাৰ্ক আৰু এইখন কেণ্টিন খোৱা বোৱা কৰিব পাৰিব ইয়াতে। এফালে ধুনীয়া ফুল আছে, ধুনীয়া পৰিৱেশ। এয়া এইফালে তললৈ আছে ৱাটাৰ পাৰ্ক আৰু এইফালে আমি পিছত যাম। I know you're scared, you wanna hide away sometimes. I know you hurt from everyone telling you lies. এয়া চকৰি। I know you hurt, I know you hurt. Let it out, just feel it. Let it out, cry it all out to me. When you চকৰি এইটো এটা খেলনা আছে, এইটো ঘূৰি ঘূৰি আগৰ পিছৰ কৰি থাকে আৰু এইটোত আমি উঠিব নোৱাৰিলোঁ। আৰু এইফালে আছে 7D মুভি চোৱা ঘৰ আৰু এয়া আমি চাব লৈছোঁ। ফাইনেলি আমি আহি পালোহি আৰু ৱাটাৰ পাৰ্ক আৰু এতিয়া দেখিছেনে বহুত মানুহে খেলি আছে পানীত আৰু আমি অকণমান এনজয় কৰিম। ইয়াত এটা স্নো হাউচ আছে আৰু বেছি ঠাণ্ডাৰ কাৰণে আমি নুসুমাও। আৰু এতিয়া আমি ড্ৰিমল্যান্ডৰ পৰা ওলালো আৰু এতিয়া আহি আমি ৰুমত এয়া ৰেষ্ট লৈছোঁ অলপ। আজি ভিডিঅ'টো ইয়াতে সামৰি দিওঁ ন? আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।